নমস্কাৰ গণপতি বাপ্পা মৰিয়া। তো আজি মই বহুত দিনৰ মূৰত আপোনালোকৰ মাজত আহিছোঁ ভিডিঅ' দিবলৈ। তো আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে কেনেকৈ পাব আপোনালোকে জনাব। আৰু সকলোকে মোৰ ফালৰ পৰা হেপী নিউ ইয়েৰ জনালোঁ 2021। আৰু ইমান দিন ভিডিঅ' চিডিঅ' দিয়া নাই, আপোনালোকে বেয়া নাপাব, কাৰণ মই অলপ কামত বিজি আছিলোঁ, সেইকাৰণে ভিডিঅ' দিব পৰা নাই। চ' আজি আপোনালোকক মই মাঘ বিহুৰ উপলক্ষে কি আজি কৰিব পাৰোঁ, আমি কি কৰিছোঁ, আমাৰ মাহঁতে কি কৰি আছে, চব মই অলপ দেখুৱাম আপোনালোকক। তো আপোনালোকে চাই কেনেকৈ পাব কমেণ্ট কৰি জনাব। আৰু চ' ইমান দিন ভিডিঅ' দিব পৰা নাই, সেইকাৰণে অলপ চৰি চবকে মই ক্ষমা কৰিছোঁ। আৰু মই অলপ দাড়িটো মানে বাঢ়ি গৈছে, আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে, নহ'লে কাটি দিম দাড়িটো। আৰু আপোনালোকক মই দেখুৱাই আছোঁ আজি। আমাৰ ভাইটি আছে, এয়া ভাইটি। তো মই আপোনাৰ তিনিটা ঘৰ মানে একে লগত থাকোঁ, আমি চোতালখন একে। মই কেতিয়াবা দিনত আপোনালোকক ভিডিঅ'ত দেখুৱাম, তো আপোনালোকে চাব কেনেকুৱা পায়। মই চবক চিনাকি কৰাই দিম এবাৰ মোৰ ফেমিলি। চ' আজি বেছি মানে আপোনালোকে চাব। আৰু এইবাৰ মানে মেজি জ্বলোৱা নহ'ল, কাৰণ এইবাৰ অলপ আমাৰ বৰ্তা এজন ঢুকোৱাৰ কাৰণে মেজি জ্বলোৱা নহ'ল। তো মই মেজি এবাৰ দেখুৱাব নোৱাৰোঁ চাগে। তো আপোনালোকে মেজি এবাৰ দেখি নাপায়, কাৰণ এনেই পিঠা বনাইছিল আপোনাৰ, সেইবোৰ দেখুৱাওঁ আপোনালোকক। চ' মোৰ এই ভাগিন ল'ৰা, হাই কৈ দিয়া। মোৰ ভাগিন ল'ৰা। আৰু মই আপোনালোকক দেখুৱাম, যি পাৰোঁ দেখুৱাম মুঠতে। আৰু বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ, কাৰণ আপোনালোকে বেয়া নাপাব, সেইকাৰণে মই ভিডিঅ' দিছোঁ। চ' চাই থাকক। এই পিঠাটো যে আপোনালোকে দেখিছে, এই পিঠাটো বৰা চাউলৰ বনোৱা হয়, আৰু আমাৰ ভাষাত হেঁচা পিঠা বুলি কয়, কিন্তু আপোনালোকৰ ভাষাত কি বুলি কয় প্লিজ কমেণ্ট কৰি জনাব। আৰু এইটো যে দেখিছে আপোনালোকে, নাৰিকলৰ এইটো লাড়ু হয়। আৰু ইয়াত নাৰিকল দিছে, তাৰপিছত চেনি বনাইছে, কিবা কিবি বনাইছে, ক'ব নোৱাৰোঁ, আপোনালোকে গম পায়েই। যোনে বনাই কমেণ্ট কৰি জনাব। আৰু এই পিঠাটো যে দেখিছে আপোনালোকে, এইটো আপোনাৰ তেলত দি বনায়, ইয়াক মালপোৱা বুলিও কয়। আৰু আপোনালোকৰ ভাষাত কি কয় কমেণ্ট কৰি জনাব। খাই কিন্তু বহুত সোৱাদ। বন্ধুসকল, মানে এটা কথা ক'ব পাহৰিছিলোঁ মই, যে অথনি কৈছিলোঁ মই যে এইবাৰ মেজি নজ্বলাই বুলি, কিন্তু নামানিলে, কোনো নামানিলে। আৰু আমাৰ গাঁৱৰ চবেই জ্বলাই দিলে, উপায় নাই এতিয়া। সেইকাৰণে এতিয়া মই মেজি তললৈ যাম, আপোনালোকক অলপ ভিডিঅ' দেখাম, আৰু ৰাতিপুৱা মেজি জ্বলা ভিডিঅ'টো পাব। মই হেপী, অলপ মেজি জ্বলাইছে কাৰণে হেপী। তো চাই থাকক, গৈ আছোঁ মই এতিয়া। চ' বন্ধুসকল, দাদাজনে বহুত কিবা কিবি কৈছিলে, কিন্তু মই ইমানটো শুনাব নোৱাৰোঁ, কাৰণ কপিৰাইট লাগি যাব পাৰে। গান বাজি আছিলে, ডিজে লগাইছে, বহুত ফূৰ্তি, মানে চবেই জুই ফুৱাই আছে। ইয়াত চাব আপোনালোকে। মই মানে তাত এতিয়া গৈ পাইছোঁ বৰ্তমান, মেজি তল। এয়া চবেই মানে বহি জুই ফুৱাই আছে, তো সেইফালে ডান্স কৰি আছে। আৰু ৰ'ব, মই মানে তালৈ যাওঁতে মই খুৰাহঁতৰ ঘৰত সোমাইছিলোঁ। তো খুৰাৰ মানে কিবা কামত ব্যস্ত আছিলে, সেইকাৰণে মই আৰু বেছি কথা নাপাতিলোঁ, মই আকৌ গ'লোঁ। তো মই অলপ ডান্সো কৰিলোঁ, ডান্সটো চাব কেনেকুৱা পাই কমেণ্ট কৰি জনাব। চক আপোনালোকে ফাইনেলি মেজি জ্বলালে, মেজি জুইত লগাই দিলে, এতিয়া মেজি জ্বলিব তেওঁলোকে। আৰু আমি এতিয়া মেজি মানে পূৰা জুই জ্বলি আছে, এইফালে ডিজে বাজি আছে, গান চান কিবা বাজি আছে, সেইবোৰ একদম ডান্সো চলি আছে। ৰাতিপুৱা বহুত ঠাণ্ডা, একদম ঠাণ্ডাত গা ধুই আকৌ যাবলগীয়া হয়, ইমান ঠাণ্ডা, মানে কি ক'ম আৰু, আপোনালোকে গম পায়েই চাগে কিমান ঠাণ্ডা। ৰাতিপুৱা গা ধুই আকৌ মেজি তলত যাব লাগে, মানে নেক্সট লেভেল লিখে।
ফ্ৰেণ্ড আমি মেজি তলতে থাকিলোঁ আজি, তো সেইকাৰণে আজি চাওকচোন পিছফালে বেকগ্ৰাউণ্ডটো চাওক, একদম কাশ্মীৰৰ লিখীয়া লাগিছে নে? একদম কাশ্মীৰৰ লিখীয়া লাগিছে। মানে আজি আমি যে মেজি তলতে থাকিলোঁ, সেইটো কাৰণে এতিয়া মই ঘৰলৈ যাওঁ। মেজি জুই ফোৱাল দেখিলেই আপোনালোকে, তো মই ঘৰলৈ যাওঁ এতিয়া। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তো আজিলৈকে বাই।